ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰুটিনখন আহি পালে তোমালোকে অধীৰ আশাৰে বাট চাই আছিলা যে পৰীক্ষা কেতিয়াৰ পৰা হ'ব যদিও আমি জানো যে আমাৰ এক্সাম ফেব্ৰুৱাৰীৰ পৰা হ'ব তথাপি আমাৰ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে আমি অপেক্ষা কৰি থাকোঁ এতিয়া চোৱা ৰুটিনখন তোমালোকে নিশ্চয় ৰুটিনখন কোনোবাই পাইছা আৰু তোমালোকে চাই লোৱা ৰুটিনখনৰ বিষয়ে আমি জানিবলগীয়া কি আছে ইতিমধ্যে তোমালোকৰ পৰীক্ষা আগবেলাও আছে আৰু পিছবেলাও আছে আগবেলা টাইমটো হৈছে 9টাৰ পৰা 12টালৈ আৰু পিছবেলাৰ টাইমটো হৈছে তোমালোকৰ 1:30 বজাৰ পৰা 4:30 বজালৈ এতিয়া আমাৰ প্ৰথম দিনাখন 15 তাৰিখে আমাৰ পৰীক্ষা আৰম্ভ হ'ব যোৱা বছৰ আমাৰ পৰীক্ষা আৰম্ভ হৈছিলে 16 ফেব্ৰুৱাৰীৰ পৰা এইবাৰ আমাৰ এদিন আগবাঢ়িল আমাৰ পৰীক্ষা ষ্টাৰ্ট হ'ব 15 ফেব্ৰুৱাৰী শনিবাৰৰ পৰা আগবেলা আমাৰ ইংৰাজী আছে আৰু তাৰ পিছত আমাৰ নেক্সট আমাৰ আছে দ্বিতীয়টো পৰীক্ষা আমাৰ ষ্টাৰ্ট হ'ব 17 তাৰিখে আমাৰ MIL আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আৰু বাকী যাৰ ইংলিছ আছে তেওঁলোকে ইংলিছ দিব আৰু 21 তাৰিখে আমাৰ জেনেৰেল মেথছ আছে গতিকে মেথছৰ কাৰণে সকলোৱে অলপ গেপ বিচৰা সেইটো এটা ভাল খবৰ যে তোমালোকৰ কাৰণে 17 তাৰিখৰ পিছত 18, 19, 20 আমি 3 দিন পালোঁ 21 তাৰিখে আমাৰ মেথছ আছে তোমালোকে প্ৰেক্টিছ কৰিবলৈ কাৰণে যথেষ্ট সময় পাবা ইয়াৰ পিছত আমাৰ 22 তাৰিখে আছে শনিবাৰ আকৌ আমাৰ যিখিনি প্ৰেক্টিকেল ছাবজেক্ট ৰিটেইল বা কাৰবাৰ হেল্থ কেয়াৰ এগ্ৰিকালচাৰ টুৰিজিম বা এইখিনি ছাবজেক্ট আছে আমি মূল কথালৈ আহোঁ ফেব্ৰুৱাৰী 24 তাৰিখে আমাৰ জেনেৰেল ছায়েন্স আছে আৰু তাৰ কাৰণে তোমালোকে অকণমান সময় পাইছা যিহেতু মাজৰ বিষয়টো 22 তাৰিখে তোমালোকৰ প্ৰেক্টিকেলৰহে বিষয় আৰু ইয়াৰ পিছত আমাৰ ফেব্ৰুৱাৰী 25 তাৰিখে ফাইন আৰ্ট আছে সেইটো যিসকল ছাত্ৰ ছাত্ৰী আছে দিবা আৰু বাকী 26 তাৰিখ থাকি পেলাই 27 তাৰিখে আমাৰ ছ'চিয়েল ছায়েন্স আছে তাৰ কাৰণে তোমালোকে দুদিনেই সময় পাইছা আৰু 28 তাৰিখে আমাৰ আছে মণিপুৰী আৰু চেণ্ট্ৰেলি আছে এইটো যি ছাত্ৰ ছাত্ৰী আছে দিবা বাকী আমাৰ 1 তাৰিখে হিন্দী ইলেক্টিভ আছে মাৰ্চৰ 1 তাৰিখ আৰু 3 মাৰ্চত আমাৰ যি ঐচ্ছিক বিষয়সমূহ এডভান্স মেথছ বা জিঅ'গ্ৰাফী হিষ্ট্ৰী সংস্কৃত কম্পিউটাৰ ছায়েন্স কমাৰ্চ হোম ছায়েন্স আৰবিক পাৰ্চিয়ান আৰু নেপালী ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমাৰ ৰুটিনখন ঘোষণা হোৱাৰ পিছত আমি ভালকৈ টাইম টেবুলো গম পালোঁ আৰু আমি পৰীক্ষাৰ কাৰণে যিখিনি মাজত আমি গেপ পালোঁ সেইখিনিও আমাৰ ভাল লাগিছে এতিয়া আমি সাজু হ'ব লাগে আৰু তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰেক্টিকেল ছাবজেক্ট আছে সেয়া ছাত্ৰ ছাত্ৰীৰ জানুৱাৰী 21 আৰু 22 তাৰিখে প্ৰেক্টিকেল এক্সাম হ'ব তাৰ কাৰণে তোমালোকক ৰুটিন দিয়া হৈছে জানুৱাৰীৰ 21 তাৰিখে কম্পিউটাৰ ছায়েন্স কমাৰ্চ আৰু হোম ছায়েন্সৰ হ'ব 9টাৰ পৰা 11টালৈ পিছবেলাও আছে আৰু 22 তাৰিখেও তেনেকৈ মিউজিক ডান্স এয়া ছাবজেক্টৰ আছে আৰু আমি এতিয়া পৰীক্ষাৰ কাৰণে সাজু হ'ব লাগিব আৰু তোমালোকৰ কাৰণে আন এটা খবৰ হৈছে যে তোমালোকে পৰীক্ষাত 5 মিনিটৰ আগত প্ৰত্যেক বিষয়ৰ কুৱেশ্যন পেপাৰৰ কাৰণে তোমালোকৰ কুৱেশ্যন পেপাৰখন 5 মিনিটৰ আগত দিয়া হ'ব গতিকে তোমালোকে ৰুটিনখন শ্বেয়াৰ কৰিবা আৰু তোমালোকে প্ৰত্যেকে লাইক এটা কৰিবা আৰু ইয়াৰ পিছত আমি আৰু সবিশেষ ৰুটিনৰ ষ্ট্ৰেটেজিৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ